নমস্কাৰ সকলোকে স্বাগতম জনাইছো কলাভূমি এক যাত্ৰাৰ এক নতুন ব্লগ পৰম্পৰাগত খাদ্য সম্ভাৰলৈ বিভিন্ন জাতি জনগোষ্ঠীৰে গঠিত বৰ অসম ভাষা সংস্কৃতি খাদ্য সম্ভাৰৰ সমন্বয়থলী এই বৰ অসম মুগা সূতাৰ বাবে জগত বিখ্যাত অসম ভূমি এই মুগা সূতা প্ৰস্তুতকাৰী এই পলুবোৰো এটা জনপ্ৰিয় খাদ্য প্ৰচুৰ পৰিমাণে প্ৰটিনযুক্ত এই খাদ্য আহোম সম্প্ৰদায়ৰ মাজত অতি জনপ্ৰিয় পলুৰ ব্যঞ্জন কেনেকৈনো বনোৱা হয় আমি চাওঁচোন আহক পলুবোৰ প্ৰথমে খাৰ পানীত সিজোৱা হয় তাৰ পাছত খোলাৰ পৰা পলুবোৰ পৃথক কৰা হয় পলুবোৰ পৃথক কৰি বেলেগে ৰাখি তাৰ বাঁহটোক সূতাৰ বাবে বেলেগ ধৰণেৰে ৰাখি থোৱা হয় পৃথক কৰা পলুবোৰ পৰিষ্কাৰ পানীত ধুই দুটুকুৰাকৈ বা এটা নিৰ্দিষ্ট জোখত ফালি লোৱা হয় যাতে তাৰ ভিতৰৰ অংশত সুন্দৰভাৱে নিমখ বা মছলাজাতীয় বস্তু সোমাই যাব পৰা হয় এটা পিঁয়াজ সুন্দৰকৈ কাটি কেৰাহীত তেল দি তেল গৰম হ'লে পলু জলকীয়া লগতে বিভিন্ন ধৰণৰ মছলাজাতীয় বস্তু অৰ্থাৎ সুস্বাদু অনুসৰি ব্যৱহাৰ কৰি ভালদৰে সেই পলুসমূহ ভজা হয় এটা নিৰ্দিষ্ট সময়ত হৈ উঠাৰ পিছত তাক খাবৰ বাবে সুন্দৰভাৱে আয়োজন কৰা হয় আহকচোন কেনেকৈ ধৰণেনো এই পলুৰ ব্যঞ্জনৰ সোৱাদ ল'ব পাৰি আমি তাকো এবাৰ চাওঁ এই পলুসমূহ খোৱাৰ বাবে এতিয়া সাজু হৈ উঠিছে এই পলুসমূহ আপুনি বিভিন্ন ধৰণে পৰিৱেশন কৰিব পাৰে ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখ কৰিব লাগিব টাই আহোমসকলৰ পৰম্পৰাগত পনীয় লোকলাওৰ লগত ইয়াৰ সোৱাদেই সুকীয়া এনেধৰণৰ জাতীয় জীৱনৰ লগত সংপৃক্ত তথ্য সমৃদ্ধ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেল কলাভূমি এক যাত্ৰাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব